हाय गाइस, कैसे आप सब लोग। वेलकम बैक टू आवर न्यू वीडियो। तो अभी हम लोग जाने वाले पहाड़, तो चलते हैं घूमने। चलो। कहाँ गया हमारा बुरा आदमी? तो चल, ये तो हमारा गाइड क्या कहते अभी मारी पहाड़ों लोग किडनी वाला किडनी आईफोन किडनी आजिकल एटा किडनी पूरा आईफोन किडनी बनवा। हाय एभ्रिवान, সকলোকে স্বাগতম জানাইছো মোৰ আন এটা নতুন ভিডিঅ'লৈ। আশা কৰিছো আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু মোক বহুত মৰম দিব বুলি। আগৰ ভিডিঅ'কেইটাত আপোনালোকে মোক বহুত সাপোৰ্ট কৰিলে, ধুনীয়া ধুনীয়া কমেন্টছ দিলে। সো হেতু কাৰণে মই ভিডিঅ'টো যোগেদি সকলোকে ধন্যবাদ জনাইছো। এইটো ভিডিঅ' যাতে আপোনালোকে মোৰ আকোৱালি লয় আৰু সদায় যাতে এনেদৰে মোৰ প্ৰত্যেকটো ভিডিঅ'তে আপোনালোকে আগবাঢ়ি যোৱাত সহায় কৰিব বুলি আশা কৰিলো। সো এতিয়া আমি পাহাৰ চাবলৈ আহি আছো। মোৰ মানে পাহাৰ চাই খুব ভাল লাগে। আজি আমাৰ গুৱাহাটীত লাষ্টৰ দিন, আজি ৰাতিকে যামগে। আমি যোৱাৰ আগতে মানে হাজবেণ্ডক ক'লো আৰু পাহাৰ চাই আহোঁগে বুলি। এয়া আহি আছো বাৰ ল'ৰা ডাঙৰটো হেতি। আৰু পাহাৰ চাই কোনে কোনে ভাল পায় মোক কমেণ্ট কৰি জনাবচোন। এইফালে চখ সি আনি আছে, আমি আহি আছো। এইফালে খোজকাঢ়িব পৰা নাই, ঘৰলৈ যাওঁকে উৎপাত লগাই আছে। এইটো ক'লে আনি আছে নাজানো আৰু। আমাক আৰু জেগা আছে বুলি আগলৈ ফটো মাৰিব কাৰণে লৈ আহিছে। চবফালে একদম পাহাৰৰ ওপৰত মানুহৰ ঘৰবিলাক আছে। গৰম উঠি গৈছে, কিমান খোজকাঢ়ি আহিব। এতিয়া মানে ঘৰৰ পৰা অহা আমাৰ আধা ঘণ্টামান হৈ গ'ল। খোজকাঢ়ি আহি আছো। এয়া ভয় লাগে, কিমান দূৰ যাব লাগিব। পাহাৰৰ ওখ চাপৰ ৰাস্তা এইবোৰ। তাৰ পিছে আহি আছো এতিয়া আমি। পৰিম বুলি ভয়ো লাগে নহয়, কেনেকৈ উখৈ খাই পৰিবলৈ হ'লে হ'লগৈ আৰু। এইফালে চাওক ক'ত জংঘলৰ মাজত সোমোৱাইছেহি। বেলেগ এটা ৰাস্তাই আকৌ সি বোলে ঘৰলৈ উলিয়াবগৈ আমাক। আৰু এতিয়া এইটো দৈ ক'ৰবাৰ পালেগৈ, আমিহে যাব পৰা নাই। হাই এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল। মোৰ অন্য এটা নতুন ভিডিঅ' লৈ আৰু এইটো দেখিছেনে কেনেকুৱা চুপতি মাৰি আছে। আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আমি বাহঁতৰ ঘৰত থকা মানে গুৱাহাটীত থকা লাষ্টৰ দিনাখনৰ কেই তাৰিখে আহিছিলোঁ আমি 22 তাৰিখে আহিছিলোঁ। আজি 26 তাৰিখ হ'ল। আজি যামগৈ আৰু ই মমাক মামীয়েকক দুইটাকে খোৱাবলৈ লৈছে পাহাৰৰ ওপৰলৈ। ওপৰত পাহাৰ। এতিয়া গৈ থকা ক'লে আনি আছে নাজানো। মাকে খালি ইয়াৰ পিছে মানে সিমান দূৰলৈ যাবলৈ মনা কৰি পঠিয়াইছে। সি ক'ত উলিয়াইগৈ ঠিক নাই। সেয়াই আৰু ভিডিঅ' চাই থাকিব। আহি আছোঁ আমি। এইফালে চাওক, এইটো গোটেইটো পাহাৰ। আমি এতিয়া বহুত ডোখৰ ওপৰলৈ উঠি আহিলোঁ আৰু ওপৰলৈ ই মোক লৈ আহিছে। মমায়েক গ'লগৈ ঘৰলৈ। আমাক আগতে মানে সি বেলেগ এটা ৰাস্তা দি লৈ গৈছিলে। মমায়েকৰ খোজকাঢ়ি ভাগৰ লাগিলে, তাক গালি পাৰি ঘৰলৈ গুচি গ'ল। আৰু মোক এতিয়া পাহাৰ চাবলৈ সি লৈ আহিছে। মই তাৰ পিছে আহি আছোঁ আৰু এতিয়া ভাগৰ লাগি গৈছেগৈ। পৰি যাম। এটা মোক তুলি আনিছে, চাওক মই খোজকাঢ়িব পৰা নাই। কোচত লৈ পেলাই সি মোক। এইফালে চবফালে পাহাৰ চক। সেই তলৰ পৰা আমি আহি আছোঁ। এইফালে ইয়াৰ পিছে গান এটা গা। চ' গাইছ, আমি জাষ্ট এতিয়া পাহাৰৰ একেবাৰে ওপৰ পাই গ'লোহি। ইয়াত বোলে কালি পেলাই সেই লগৰ ল'ৰাৰ লগত সি ইয়াৰ পোৱালেহি মোক আনি। সেইফালৰ পৰা আহি আছোঁ। চাওক ওপৰলৈ উঠি সেইটো ৰাস্তা। তলত মানুহৰ ঘৰ আছেগৈ ন। এইটো কি লাল মাটি। এইবিলাক পাথৰৰ ওপৰত এতিয়া উঠি মই ভিডিঅ' কৰি আছোঁ।
এইটো ভালকে যদি চাই তাত আৰু এটা পাহাৰ আছে। এইফালে চাৰিওফালে পাহাৰ, চাৰিওফালে। তই এখন খেলা ফিল্ড হয় নেকি? লগৰ ল'ৰা অলপ খেলিবলৈ আহ। মজা লাগিছে পাহাৰৰ ওপৰত আহিলো। সেইফালে চোৱা, একদম ধুনীয়া। এয়া দেখিছেনে ভিউটো ইমান ধুনীয়া। মোৰ মানে ইয়াত আহিলেও যাবই মন যোৱা নাই, বহুত ভাল লাগিছে। গোটেই চিটিটো দেখা নাপাওঁ, হ'লেও আধামান দেখা পাবি আৰু। আধামান এইটো গাঁওখন এইটো গাঁও এৰিয়াই গোটেই। এইফালে এতিয়া আমি দুইটা পাহাৰৰ ওপৰত ব্লগ বনাবলৈ এয়া লৈছে আৰু ঔষধটোৱে ধৰ তই দেখিছে। এইটো গোটেই চিটি। মামী আকৌ একদম ব্লগ বনাবলৈ লৈছেহি। দে ৰাখিছো। দে আছো না, চিধা চিধা আহি থাক, আহি থাক, আহি থাক, আহি থাক, আহি থাক, আহি থাক। সি মানে মোৰ লগত চুপতি মাৰি আছে, তাক মানে মই ফটো মাৰিবলৈ দিলোঁ, সি মনে মনে ভিডিঅ' কৰি আছে। আৰু এতিয়া দুইটাই ফটো আৰু ৰিলচ বনোৱাত ব্যস্ত হৈ আছোঁ। তাক মানে মই ৰিলচ এটা বনাই দিছোঁ, চাবচোন দেই। ভিডিঅ'টো মাজতে লগাই দিছোঁ, হাঁহি হাঁহি পেট বিষাই যাবগৈ। ইয়াত ষ্টেডিয়াম এটা বনাব। সেইফালে বন্ধ আছে, সেইফালে যাই লাভ নাই আৰু মই যাবও নিদিওঁ। বল চুপচাপ। ক'ত জংঘল ফালে যাম? আপোনালোকৰ কাৰণে ব্লগ বনাবলৈ কষ্ট কৰি আপোনালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু কাষত থকা বেল বুটানটো টিপি অল কৰি দিব। ঠিক আছে, নহ'লে আজিলৈ আহিছোঁ পুনৰ এটা নতুন ভিডিঅ'ত আকৌ লগ পাই আছোঁ। আজিলৈ বাই বাই।